পুৰা চাখি আছে আৰু একদম পুৰা গান লগাই দিছে জুবিনদাৰ গান আকৌ গুলিয়াচত লগাই চাখি আছে চাওক বনাবলৈ আকৌ তাতে মানে বাঁহবোৰ আছে যে বাঁহৰ পাতত আকৌ গাইজ জুইটো লাগি যাব পাৰে সেই তো গাইজ এতিয়া আমি যাম মানে বৰমাহঁতৰ ঘৰত মানে সেন্দৰ আজি মানে উৰুকাৰ স্পেচিয়েল কি চাম তো বলক আজি যাওঁ সিহঁতৰ ঘৰত তো হে গাইজ ওয়েলকাম বেক টু মাই নিউ ব্লগ তো মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আজিৰ ভিডিঅ'টো কিয় হ'বলৈ যাইছে আপোনালোকে হয়তো থাম্বনেইল চাই নিশ্চয় গম পাইছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আজি হৈছে উৰুকা সেই আৰু উৰুকা বুলি দাদাই আৰু গাইজ আমাৰ লোকেল মুৰ্গীৰ মাংস আনিলে মই আপোনালোকক বাৰু দেখুৱাইছোঁ ৰ'ব চাওক ইভাগে মাংস লোকেল মুৰ্গীৰ মাংস আনি কিনে আৰু কাটা বচা হৈয়ে গ'ল এতিয়া আৰু এইখিনি ৰান্ধিলে আৰু খোৱাৰে কথা আকৌ এতিয়া আৰু দুইটাই আৰু মাছৰ লগতে আৰু কিবা কিবি মাংস আনিবলৈ গৈছে মই আপোনালোকক বাৰু অলপ দেৰিকৈ গোটেইখিনি বস্তু দেখুৱাই দিম তো গাইজ এতিয়া আৰু মোক মায়ে দিছে মানে আমাৰ এয়া ফ্ৰিজটো চাফা কৰিবলৈ এয়া দিগদাৰ আৰু মানে এই বিহু চিহু আহিলে এয়া আৰু এইটো চাফা কৰ সেইটো চাফা কৰে এয়া ফ্ৰিজটো মানে বহুত লেতেৰা হৈছে সেয়া আৰু মোক চাফা কৰিব দিলে মানে এই দিগদাৰ হয় মানে বিহু হওক কিবা হওক এইটো চাফা কৰে সেইটো চাফা কৰে এনেকৈ কৈ থাকে আকৌ ইভাগে ইয়াত কালি উপহাৰৰ বাবে ইয়াতে কল আনি থৈ দিছে তো এতিয়া আৰু ময়ো গাইজ ফ্ৰিজটো চাফা কৰাতে লাগি যাওঁ ৰ'ব 1 hour later তো গাইজ এতিয়া আৰু মোৰো ফাইনেলি মানে ফ্ৰিজ চাফা কৰা হৈ গ'ল ইভাগে আৰু দেউতা আহিল আহি পাই মাছ চাছবোৰ লৈ আহিল মাছ চাছবোৰ আৰু এতিয়া ফ্ৰিজতে থৈ দিছোঁ যিহেতু আৰু এতিয়া মানে মাছ চাছবোৰ নবনাই যিহেতু আৰু গাইজ ৰাতিকৈ মাছবোৰ বনাব সেয়ে আৰু এতিয়া ফ্ৰিজতে থৈ দিছোঁ আকৌ এটা গাইজ মানে চিন হ'ল মানে কালিৰ বাবে অনা মানে কলখিনি মানে ইয়াতে থৈ দিয়া আছিল এতিয়া বাৰু ফ্ৰিজত থৈছোঁ মানে গাইজ গোটাই ছাগালে খাই কিনে কি কৰিলে চাওক একদম আমাৰো ছাগালকেইটা নহয় মানে একদম চাওক কি কৰি পেলালে খাই ইয়াতে থোৱাইছিল একদম খাই কিনে গোটেইখিনি মানে একদম নহয় কৰি পেলালে কি যে হ'ব একদম তো গাইজ এতিয়া আৰু ইভাগে গাহৰি মাংস বহাই দিছে যিহেতু দুইটাই আৰু মাছৰ লগতে গাহৰি মাংস আনিছে দিনত আৰু এতিয়া গাহৰি মাংসই চলিব ৰাতি আৰু এইবাৰ মাছ চাছ ছাগলীৰ মাংস কিবা কিবি বনাব এতিয়া আৰু ইভাগে মাংসখিনি প্ৰথমতে উহাবলৈ মায়ে দিছে আকৌ ইভাগে তাতে মানে মাংসত লগা সকলোখিনি যোগাৰ কাটি থৈ দিছে দেখাই দিছোঁ ৰ'ব আপোনালোকক ৰ'ব ইভাগে আগতে আদা ৰেহুন পিঁয়াজ আলু চব কাটি থৈ দিছে ইভাগে আকৌ জিৰা চিৰা ইয়াত পানীত ভিজাই থৈ দিছে তো গাইজ ইভাগে আৰু মায়ে গাহৰি মাংস বনাবলৈ লৈছে এতিয়া আৰু গাইজ গাহৰি মাংসখন ভজা হ'বয়ে তো গাইজ পূৰা ভজা মাংস লৈ আহিলোঁ এতিয়া মজাকৈ খাম ভজা মাংস লৈছোঁ এতিয়া খাই লওঁ গাইজ বঢ়িয়া হৈছে একদম ভাল তো গাইজ এতিয়া আৰু আমাৰ ইভাগে গাহৰি মাংস হৈ গ'ল চাওক মজাকৈ গাহৰি মাংস হৈ গ'ল গাইজ এতিয়া আৰু আমাৰ গাহৰি মাংস হোৱাৰ লগে লগে মায়ে আৰু গাইজ দাদাই আনা লোকেল মুৰ্গীৰ মাংসখিনি বনাবলৈ ধৰিছে ৰ'ব তো গাইজ এইবাৰ আৰু মানে মই ভেলাঘৰ চেলাঘৰ নবনালোঁ মানে কিয় নবনালোঁ মই সেইটো আপোনালোকক কৈছোঁ মানে দেখুৱাই দিওঁ চাব ৰ'ব কৈছোঁ মানে মই অইনবাৰ মানে এই যে পোষ্ট মানে লাইনৰ মানে কলগছডাল আছে তাৰে আগতে ভেলাঘৰটো বনাইছিলোঁ এইবাৰ আৰু এই লাইনৰ মানে লাইটটোৰ পোষ্টটো দি মানে মোৰ ভেলাঘৰ বনোৱা জেগাখিনি মাৰি পেলালে সেইকাৰণে আৰু মই মানে এইবাৰ গাইজ ভেলাঘৰটো বনাব নোৱাৰিলোঁ যদি এই লাইটটো নাথাকিলহেঁতেন তেতিয়াহ'লে বনাব পাৰিবলৈ আৰু সেইভাগে বনাবলৈ আকৌ তাতে মানে বাঁহবোৰ আছে যে বাঁহৰ পাতত আকৌ গাইজ জুইটো লাগি যাব পাৰে সেইকাৰণে আৰু মই এইবাৰ এনেকৈ আৰু ভেলাঘৰ নবনাকৈ থাকিলোঁ তো গাইজ মই এতিয়া প্ৰায় গা চা ধুই আহিলোঁ তো আমাৰ প্ৰায় গোটেইখিনি আঞ্জা হৈয়ে গ'ল তো এতিয়া মই যাওঁ ভাত খাবলৈ আপোনালোকক লগ পাই আছোঁ ভাত খাই উঠি তো গাইজ এতিয়া আৰু আমাৰ প্ৰায় ভাত চাত খোৱা লোৱা হৈ গ'ল ইভাগে আৰু পূৰা চাওক আন্ধাৰো হৈ আহিলে আকৌ তো গাইজ উৰুকা মানে কিনো আৰু চুকালত পূৰা ডাঙৰকৈ জুই লাগিব সেই আৰু মই এইখিনি জেগাত পূৰা জুই ধৰি দিম এতিয়া মই যাইছোঁ গাইজ মানে খৰি নিবলৈ আমাৰ পিছভাগে এতিয়া পূৰা আন্ধাৰ হৈছে ইয়াতে খৰিবোৰ থোৱা আছে আৰু ইয়াতে থোৱা আছে পূৰা একদম বতাহ বা একদম বেছি পূৰা একদম কি ডাঙৰকৈ জুই ধৰিম আপোনালোকে চাই থাকক তো গাইজ এতিয়া ইয়াৰ পৰা খৰি লৈ লওঁ একদম চোতালত বৰ একদম জুই ধৰি দিওঁ তো এতিয়া খৰিখিনি লৈ লওঁ ৰ'ব কমকৈ লৈ পিছত আৰু অলপ লৈ যাম এতিয়া মজাকৈ খৰি আনি দিলোঁ এতিয়া অলপ ইয়াৰ পৰা আমাৰ খেৰৰ পুঁজিৰ পৰা খেল লওঁ খেল লৈ পূৰা জুই ধৰি দিম
তো গাইজ এতিয়া আৰু মজা কৰি ইয়াত জুই থৈ দিলোঁ। এতিয়া আৰু ইয়াত ডাঙৰ ডাঙৰ বাঁহ দিব লাগিব। এয়া মই এতিয়া আমাৰ পিছফালৰ পৰা লৈ আহোঁ। মোৰ পিকচাৰটো আপোনালোকে ভালকৈ দেখিছেনে নাই ক'ব নোৱাৰোঁ, কাৰণ ইয়াত মানে এনেকুৱা আন্ধাৰে আছে। চাওক কি আন্ধাৰ হৈ আছে। আৰু মই ইয়াৰ পৰা বাঁহ নিব আহিছোঁ। ইয়াত থোৱাই আছে ইয়াত বাঁহ। এইবোৰ ডাঙৰ ডাঙৰ বাঁহ লৈ যায়, তাতে একদম জাপি দিম আৰু একদম হমে জুই উঠি যাব। তো ইয়াৰ পৰা বাঁহ লৈ যাওঁ আৰু লৈ যাই কিনে মজা কৰি তাতে জুইত জাপি দিওঁ। ব্লক তো গাইজ পুৰা একদম গোটেই বাঁহ জাপি দিলোঁ, একদম পুৰা জুই হমে লাগি গৈছে। এতিয়া আৰু আমি যাই আছোঁ অলপ পাকঘৰত। সি কি কৰিছে চাওঁ, মাহঁতে বাৰু কি হৰণ চৰণ দিছে। তো ব'লক। তো গাইজ এতিয়া আৰু ইভাগে আইতাই কাটি আছে চব্জি আৰু ইভাগে মায়ে বনাই আছে ছাগলীৰ মাংস। এতিয়া আৰু ছাগলীৰ মাংস নহ'লে আকৌ ইভাগে মাছো আছে আৰু ইভাগে আৰু চব্জিখনো আছে ৰ'ব। তো গাইজ মায়ে যি তাতে সোমালে আৰু এয়া পাকঘৰৰ পৰা মোটামুটি 11টা-10টামান বজালৈকে মানে ওলাই আহিব নোৱাৰে, কাৰণ কিয় জানা, ইভাগে মাছৰ আঞ্জা, ছাগলীৰ আঞ্জা আৰু মাহৰ দাইল। এয়া মাহৰ দাইল বনাবলৈ ইয়াতে ভিজাই থৈছে। একদম মানে এই 3খন আঞ্জা বনাওঁতে মোটামুটি 10:30-10টা বাজি যাব। সেই একদম 11টা মানত মানে পাকঘৰৰ পৰা আৰু ওলাবই নোৱাৰে। তো গাইজ এই জুইকুৰাত যদি মানে দুডাল যদি কেঁচা বাঁহ দিব পৰা গ'ল হয় নে, একদম মজা লাগিল হয়। মইনো আৰু গাইজ এই ৰাতিখন ক'ত আৰু বিচাৰি, তো সেয়াই আৰু নিজে আৰু এইবাৰ উৰুকাত যাব আৰু তথাপিও একেবাৰে চাম, যদি দাদা আহে দুয়ো ক'ৰবাত বিচাৰি যাম, আৰু যদি নাহে আৰু ক'ৰ পৰাই নো। তো সেই তো গাইজ এতিয়া আমি যাম মানে বৰমাহঁতৰ ঘৰত, মানে সিহঁতৰ আজি মানে উৰুকাৰ স্পেচিয়েল কি চাম। তো ব'লক আজি যাওঁ সিহঁতৰ ঘৰত, সিহঁতৰ উৰুকাৰ স্পেচিয়েল কি চাওঁ। তো মজাকে আহি পালোঁ সিহঁতৰ ঘৰ। তো চাওঁ আজি কি বনাইছে। কে আজি উৰুকাৰ স্পেচিয়েল কি? এইজন দাদা পুৰা গান লগাই দিছে গাড়ীত আৰু পুৰা একদম ৰখি আছে একদম। আৰু এইভাগে বৈ আঞ্জা বনাই আছে। কিহৰ আঞ্জা? পাৰাৰ মাংস। আৰু এইভাগে দাদাই পুৰা এই গিলাচত লৈ চাকি আছে একদম। আৰু এইভাগে আমাৰ সৰু বৈ কি কৰিছে চাওঁ ৰ'ব। ৰয়া বৈ কি বনাইছে চাওঁ। যিহঁতৰ মাংস আঞ্জা, পথাৰ মাংস আৰু ইভাগে গাখীৰ। এই দাদাকো দেখাব লাগে বোলে, আটা ভৰি আছে এতিয়াৰ পৰাই। পাৰাৰ মাংস আৰু এই দাদা চাখি আছে একদম, এই পুৰা চাখি আছে একদম। আৰু বৈ পুৰা ৰান্ধি আছে। পাৰাৰ মাংস আজি পাৰাৰ মাংস পাৰাৰ মাংস বনাইছে পুৰা। এয়া চাওক, ধৰিবই নোৱাৰি, পিচ সৰু সৰু একদম। দাদা এইটো পাৰাৰ মাংস বনাইছে। আৰু এইবাৰ একদম গাড়ীত পুৰা গান লগাই দিছে আৰু পুৰা একদম পুৰা চাখি আছে আৰু একদম পুৰা গান লগাই দিছে, জুবিনদাৰ গান। আকৌ গুলিয়াচত লগাই চাখি আছে। চাওক আঞ্জা একদম গুলিয়াচত লৈ, বাতিটো নহয় একদম। তো গাইজ সিহঁতৰ ঘৰৰ পৰা বাৰু আহিলোঁ। সিহঁতৰ ঘৰত বাৰু বেছি স্পেচিয়েল হোৱা নাই, মাত্ৰ এঘৰ তাত পাৰাৰ মাংস আৰু এঘৰ তাত আপোনাৰ ছাগলীৰ মাংস বনাইছে। তো আমাৰ ঘৰত যাওঁ ব'লক, কি বনাইছে চাওঁ। তো গাইজ এতিয়া আৰু মই ইয়াতে অকলে অকলে জুই পোৱা আছোঁ। চাব পাৰি ইয়াত কোনো নাই, অকলে ময়ে জুই পোৱা আছোঁ। মানে মা গৈছে ভাত ৰান্ধিব, আইতা গৈছে মানে আমাৰ বৰমাহঁতৰ ঘৰত, আৰু
দেউতাই কৈছে মানে আমাৰ ৰাজহুৱা খানা যিটো উৰুকাৰ খানা হয় আজি ইয়াৰ দাদাও গৈছে তাতে আৰু ময়ো অলপ দেৰিকৈ যাম তাতে খানাটো খাম ৰাতিৰ সাঁজটো বাৰু আজি ঘৰত নাখাওঁ মা আৰু আইতা আজি মানে ৰাতিৰ সাঁজটো ঘৰত খাব বাকী আমি পিনো মানে ৰাজহুৱা আমাৰ উৰুকাৰ ৰাজহুৱা খানাটোতে খাম অলপ দেৰিকৈ বাৰু ময়ো যাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম খানাটো কেনেকুৱা ধৰণৰ হয় তো গাইজ আজি আৰু আমাৰ এয়া ৰাজহুৱা খানাটো আমাৰ বাটত দেখাব লগা হ'ল মানে আজি মানে গাইজ লাইনটো এনেকুৱা দিগদাৰ দিছে আজি মানে লাইনে নাই আকৌ গাইজ আমাৰ ইয়াত বাটত থকা চ'লাৰৰ লাইটটোৰ পোহৰত ভাত খাবলৈ আনিছিল ইয়াত কিন্তু গাইজ সেই লাইটটো আজি বন্ধ হৈ গ'ল এনেকৈ আৰু গাইজ আন্ধাৰে আজি ইয়াতে ভাত খাব লগা হ'ল তো এতিয়া আৰু গাইজ মই পুৰা একদম ভাত চাত মজা কৰি খাই লৈ এতিয়া খাই মেলি লৈ মজা কৈ গান লগাই দিছোঁ আৰু গান লগাই দি পুৰা আমি একদম এয়া আইতা মই বৰমা আৰু এয়া মায়ে গোটেইখিনি আৰু গাইজ জুইৰ কাষত বহি আছোঁ এইভাগে আৰু মানে এতিয়ালৈকে দুইটা আৰু দাদা মানে খানাৰ পৰা আহিয়ে পোৱা নাই অলপ দেৰি হ'ব অহাত তো গাইজ এতিয়া আৰু প্ৰায় এয়া 1 বাজিবলৈ হ'লে চাব পাৰে আপোনালোকৰ তো আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল তো আপোনালোকে যদি ভিডিঅ'টো চাই তো গাইজ এতিয়া আৰু প্ৰায় এয়া 1 বাজিবলৈ হ'লে চাব পাৰে আপোনালোকৰ তো আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই